Karbi Anglong arlo Ke-ong dung medical pharmacy akulat aloh kechoklim ave. Lahorijan ang kang Ke-ong dung medical pharmacy along aron aloh kechoklim ave pensi kulat ningkan tak bipon bom. Tinpur mekedam tang arni penta lapuson si jorbom bon ta isi ningduk alam komat nejong se kopailang no pen round treatment pen apran dam joy lipude komat lo adai chen po. Son se ajahak akulat along ke expiry date mate ke partang medicine hei huita jorbom ang theksi longpon. Lasiarpu ke do medical department medical EM amparta ke the ke dinga tum ka langdun kinang sot pusi cherok tok arara tum chuning ripon. লংকা কোন জায়গাৰ পৰা কেনেকুৱা ধৰণৰ শিকিছে আপুনি ডক্টৰৰ লগত থাকি শিকিছে না মেডিকেলত আপুনি শিকিছে ডক্টৰৰ নামজন ডক্টৰ ৱাৰিছ তেওঁৰ লগত কেই বছৰ থাকিলে আপুনি মোটামুটি 3 বছৰ থাকিছো 3 বছৰ আপুনি বেজি মৰা শিকিলে না দৰৱ বিক্ৰী কৰা দৰৱৰ নাম শিকিলে দৰৱো বিক্ৰী কৰিছো কেতিয়াবা এই ইমাৰ্জেন্সি বেজিটেজিও মাৰিছো তেওঁৰ আপোনাৰ চৰকাৰী ডক্টৰ নে আপোনাৰ প্ৰাইভেটত আপুনি শিকিছে তেওঁ চৰকাৰী ডক্টৰ এতিয়াতো ঢুকালে তেওঁৰ পৰা আপুনি 3 বছৰ শিকিছিলে মানে 3 বছৰৰ পিছত আপুনি নিজে আপোনাৰ মানে মেডিকেল আপুনি খুলিছে আৰু কাৰ্বি আংলঙত যিটো আপোনাৰ হৈ আছে যে আপোনাৰ ট্ৰেডিং লাইচেন্স বিষয় লৈ আমাৰ আপুনি নিউজত চাইছে ট্ৰেডিং লাইচেন্স বহুত জেগাত নাই তেওঁলোকৰ আপোনাৰ কিবা লাইচেন্স বনাবলৈ কাৰণে বাৰংবাৰ কাউন্সিলে আপোনাৰ অনুৰোধ কৰি আছে আপোনালোকে লাইচেন্সৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ কৰি লৈছে বনাম বুলি ভাবিছে না নবনাম বুলি ভাবিছে নাই বনাম বুলি ভাবিছো কিন্তু মানে বিষয়টো লাইনটো নাজানো 2-3 বাৰ গৈছিল আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক বাৰংবাৰ কাউন্সিলে কৈ আছে আমাৰ লাহোৰী জানৰ লাগে আহিছে বৰ্ডাৰ এৰিয়া লাগে লাইচেন্সৰ কাৰণে আপোনালোকে গম পোৱা নাই বুলি কৈছে আৰু এটা সৰু পোৱালি পৰ্যন্ত আপোনাৰ মোবাইল চাব জানে মই ডিপুলৈ গৈছো 2-3 বাৰ কিন্তু মানে ক'ত কি বনাই সেইটো মই বিশেষকৈ নাজানো নাজানাকে আপুনি ইমান ডাঙৰ ব্যৱসায় কেনেকৈ কৰি আছে আপুনি নজনাকে কেনেকৈ এনেকৈ ব্যৱসায় কৰি আছে ফাৰ্মাচী নাই মাজে অকণমান দিন আগত ক'লে মানে দিব বুলি ফাৰ্মাচী আপুনি 5 ইয়াৰ্ছ বা 7 ইয়াৰ্ছ কোৰ্ছ এটা কৰিব লাগে সেই কোৰ্ছটো আপুনি কৰা নাই ডক্টৰৰ লগত থাকি আপুনি ডক্টৰৰ পৰা এটা প্ৰমাণ লৈহে আপুনি মেডিকেল খুলিছে ফাৰ্মাচী চলাই আছে হয়নে নহয় সত্য সেই কথাটো হয়নে নহয় সত্য ফাৰ্মাচী আপুনিতো এটা কোৰ্ছ আছে সেই কোৰ্ছটোৰ বিষয়ে লৈ আপোনালোকে কৰা নাই কোৰ্ছ নকৰাকৈ কোৰ্ছ বিনা অনুমতিত মানে আপুনি ফাৰ্মাচীটো চলাই আছে